গাইজ আজি ব্লগ বনাব আহিছোঁ ভৰালি আৰু মই আৰু আমি লৈ আহিছোঁ এণ্টক আৰু সেইফালে ভৰালি মুতি আছে চাব পাৰে আপোনালোকে তো এটা ধুনীয়া ব্লগ দেখা হ'ব বহুত দিনৰ মূৰত বাকী ভৰালি এই খেৰাদুম ইগলি আজিকালি নাচয় ব্লগত মানুহ আগতে চাইছিল কি ধুম্পা গ'লে তই কিবা ভাল কণ্টেণ্ট বনাও এই ভাই এইটো কথা হয় কিন্তু আজিকালি মানে ভাল ভিডিঅ' দিলেও নচয় হাগামোটা দিলেও নচয় একচুৱেলি কি হৈছে ব্লগাৰ বা ভিডিঅ' বনোৱা মানুহ বহুত হৈ গৈছে বহুত হৈছে আৰু আকে জেগাকে যাই থাকে না জেগাগিলে চেম জেগা এক্সপ্ল'ৰ কৰে সেইকাৰণে নাচয় ইউনিক জেগাটো কিমান বিচাৰিবি কথাটো হয় বাৰু আৰু বহুত কষ্ট কৰি এটা যদি ভাল ভিডিঅ' বনাওঁ সেইটোত চবতকৈ কম ভিউজ যায় সেইটোৱে কথা আৰু কিবা যদি ভালে সৰু স্কাৰ্ট পিন্ধি মিনি স্কাৰ্ট পিন্ধি বনো এই লাখত মিলিয়ন ভিউজ ঠুকি দিয়ে তাৰমানে ভিউজ এতিয়া আমিতো স্কাৰ্ট পিন্ধাও নোৱাৰোঁ সেইটোৱেতো আমি কি পিন্ধিবি শাৰী পিন্ধিব লাগবো তাকেতো এইটো কৰিব লাগবো কিবা এটা কৰিব লাগিছিলে ভাই মোৰ হাতত এটা ইউনিক আইডিয়া আছে কিন্তু বম হ'ব ফালাফালি হৈ যাব আইডিয়া কি আইডিয়া আগতেতো বহুত আইডিয়া দিছা নান সেই আইডিয়া শুনি কিনে মোৰ ভিউজো ডাউন হৈ গৈছে আৰে এইবাৰ ভিডিঅ' না ট্ৰেণ্ডিঙত যাব আৰু ভিউজ এই বানপান যিমাছৰ ওজন উঠে নে সেই লেভেলত ওজন উঠব ভিউজ দেচোন কচোন কি আইডিয়া আচ্ছা ঠিকে আছে বঢ়িয়া আইডিয়া আইডিয়া কেনে পুৰণা মজা তেবে কালি কৰি দিওঁ নেকি পাৰি হ'ব বাকী আমাৰ আজি ভ্লগটো শেষ কৰি দিওঁ আমি তো গাইজ আপোনালোকে আজিৰ ব্লগটো মানে এখিনিতে সমাপ্ত কৰিলো অহাকালি এটা বম ব্লগ আহি আছে আৰু এই ৰহ চব ভিডিঅ' সেইটো নহয় কালি দিবি ক'ত যায় মাইনা দেউতা মই অলপ বাহিৰৰ পৰা আহোঁ লগৰ ছোৱালী এটাক লগ কৰিম মাইনা তই অলপমান বচোন তোৰ লগত কথা আছে কি কথা আছে তাড়াতাড়ি ক তই যে এনেকে ঘূৰি থাকা পঢ়া পাতিত অলপ মন নেদা কিয় মই দেখোন পঢ়িয়ে আছোঁ সেনকে পঢ়িলে নহয় মাইনা তোৰ টিউচনত কিমান টকা খৰচ কৰিছো তই জানাই দেখোন ৰিজাল্ট ভাল নহ'লে কি ক'ব মানুহে হ'ব দে দেউতা মই ৰিজাল্ট ভালে কৰিব লাগে সেইটো মোৰ ওপৰত মই কৰিম এতিয়া মই যাওঁ মোৰ দেৰি হৈছে মাইনা সোনকালে আহিবি কিন্তু আজিকালি দিনকাল বেয়া আৰু ৰবা তুমি কিন্তু মোক পাই নাযাবা মই তোমাক সঁচাই বহুত ভাল পাওঁ কিয় পাৰি যামা তোমাক মই আৰু মই তোমাক কিমান ভাল পাওঁ তুমি দেখোন জানয়ে আৰু এটা কথা মানে মোৰ অহাকালি ৰিচাৰ্জ শেষ হ'ব তুমি মোক ৰিচাৰ্জটো কৰি দিবা নহ'লি বেছি নহয় মাত্ৰ 100 টকাৰে ৰিচাৰ্জ ভৰি দিব লাগিব মোৰ বাইকত তেল ভৰাব পইচা নহৈছে তুমি এনাই মোৰ লগত এনেকৈ থাকিব নোৱাৰা নেকি কেইদিনমান একদম পইচা পাতি নোহোৱা হৈ গৈছে একেদিন কি কেইদিনমান চলা তুমি যদি মোৰ ৰিচাৰ্জটো কৰি নিদিয়া তোমাক মই ভিডিঅ' কলত কেনেকৈ চাম আৰু কেনেকৈ কথা পাতিম কালি চেজ হ'ব ন মই কৰি দিম দিয়া বাকী এটা কথা কওঁ ৰ'বা আজি লগ কৰিব পাৰিবা নেকি না আজি নহ'লে লগ নকৰোঁ দা মানে ঘৰত ভাইটিও আছে না দে হ'ব দে পিছত কথা পাতিম দে এই মোৰো অলপ কিবা কাৰণে কাম আছে দে হ'ব তাতে দে দেউতা মই টিউচনৰ পৰা আহোঁ ৰ'বা টিউচনত যাবি হয় মাইনা কিন্তু চিধা চিধি ঘৰত গ'লে আহিবি কাৰণ আজিকালি দিনবিলাকতো দেখিছাই এই পেপাৰত তাকেই লিখি আছে গম পাইছা না হ'ব দে মই জানো দা কেনেকৈ চলিব লাগে আৰু মই টিউচনৰ পৰা বাহিৰে আহিম আচ্ছা মাইনা তই পাপুক যতে লগত লৈ যাবি আৰু আহাতেও তাৰ লগত আহিবি গম পাইছা মইতো আজি যাব নোৱাৰোৱেই গতিকে দুয়ো ভালকে আহিবি ঠিক আছে হ'ব দে মই যাওঁ আচ্ছা তই যা বাৰু ভালে ভালে যাবি মানুহ মৰছি গৰমত তই ক'ত পিন্ধি ক'ত যাবা আছা পাগলা চাগলা হৈছে নেকি তই মই টিউচনত যাব আলছো এটা পাগলা হ'ব লগা কি আছে মই ক'ত পিন্ধি ভাল পাওঁ সেইকাৰণে পিন্ধছো বাইদেউ 5 টকা এটা দিবি কি কৰে 5 টকা চকলেট দিম তোক নেকি ললিপপ নালকে তই মোক চকলেট আন বেয়া মইতো সৰু ছোৱালী হৈ থকা নেকি বেয়া তাৰমানে তই মই আন দিয়া বস্তু নাখা খাম তই এগে ভাল কিবা এটা কৰি কিনে ভাল মানুহ হ তাৰপিছত তই যি আন দে মই তাকে খাম মই কিন্তু চাকৰি তাকৰি নকৰোঁ দেই বাইদেউ কাৰণ তোক এৰি মই থাকিব নোৱাৰোঁ চাকৰি কৰিলে বাহিৰতে যাব লাগিব মই তোক এৰি পেলাই মুঠেও থাকিব নোৱাৰোঁ বাইদেউ বুজি পাইছা না হ'ব যাচোন সেইগিলা তোৰ পিছত দেখা যাব আৰু এই গৰাখনত তই ক'তটো খুলি থৈ যা নুখলো মই ক'ত পিন্ধিয়ে যাম
অ মানুহটো খাইব পাগলা বুলি ক'ব তোক ভালকে থৈ যা কক পাগলা বুলি মই সহ্য কৰিব পাৰিম মই ক'ত পিন্ধিয়ে থাকিম আজি আৰু ক'ত পিন্ধিয়ে যাম টিউশ্যনত ছাৰে গালি দিলেও যাম মই আজি ক'ত পিন্ধি তই কিছুমান কথা বুজিয়ে নাপাওঁ অলপ মানুহ সৰু ছোৱালী নহয়তো তই তো গাইজ আজি এটা নতুন ব্লগ অলপ চাওঁ ৰঞ্জন আপোনালোকক আৰু আজিৰ ব্লগটো অলপমান বেলেগ ধৰণৰ হ'ব বহুত ডেঞ্জাৰাছ ব্লগ হ'ব এইটো লগতে মোৰ বুলেটখন আছে পিছফালে আৰু মই ভৰালিক ৰখি আছোঁ ভৰালি এতিয়ালৈকে আহিব নাই ই মানুহটো ইমান দেৰি কৰে মই গমেই নাপাওঁ কিয় কামেই হৈ নাই এটা ৰাতিপুৱাৰ পৰাই কি হ'ব শুনিনো এইযোৰ কোন কোকৰাযোৰ চাওঁ ভৰালি দেখোন কেৰেক্টাৰত সোমাই গৈছে একদম ন আৰে ভাই কালি যিটো আইডিয়া আমি কৰিছিলোঁ সেই আইডিয়া মতে কৰিব গ'লে কেৰেক্টাৰত সোমবাই লাগিব ইয়েছ কেৰেক্টাৰ শুনবা লাগব কিন্তু মেইন কথা এটা পুলিচৰ লাফৰাটো কিবা কয় নলিয়ন আৰু মিলিয়ন ভিউজ জ্বৰ পায় কাও ৰাখবা নৰয় পুলিচৰ লাফৰা নহয় কাৰণ পুলিচৰ লাফৰা কাৰণে আমি ব্লগ বনাই আছো কাৰণে গমেই হ'ব মানে তাকে মোকতো জনাইছিস এইটো এখন মুখত পেনলো চিনিয়ে পাব দেখোন মুখত পেনলো তো আমি আমাৰ গেটআপত পুৰা ৰেডি এতিয়া আমাৰ মিছন ষ্টাৰ্ট কৰিব লাগে অলপ গাঁৱৰ ভিতৰত যাম অলপ মানুহক ভয় খুৱাম চাই থাকক ব্লগটো কিয় নাই ঠিক আছে না একদম সুন্দৰ নিজকে একদম অৰিজিনেল হোপা ধৰান লাগছি চিনিটো নাপায় চিনি কোনি বাবু মই তোকে চিনিব নাপায় মই তোক পাইছো এইটোৱে কথা কাৰো চিনি নাপায় এতুই লাগে ৰিয়েলিটি ৰ লাগে ৰে ৰ ভাই এতিয়া কথাটো হ'ল কি সোনকালে যাব লাগে ও ৰ যাবি ৰ সুসুতা কিন্তু ধাৰ মান পেং নকৰবি সৰু চলি হি কৰবি নলবে পিঠে কিন্তু গৰু বজাৰ হ'ব এই যো হ'ব যো অ পুনি ন চাও মই তুমি তুমি কই দিলে পিছে দিছো বাৰী দি পিছত দৰ্জাখানে দি সোমাই আহিছো পুনি তো দেখা নাই না দিয়া দেখা নাই হুজুৰি দেখা পালা তেতিয়া দেখা পালে বেলেগ প্ৰশ্ন কৰিলো দেখাব নাই নহয় তুমি তা সোনকালে যোৱা ভাইটি যদি আহে নহয় আব্ৰাটোৰ কথা বাদ দে তাকো সোমাই হৈ কৰে নেকি কি তুমি কাক কাকে আবৰা বুলি কৈছ চৰি আন নকাও মই আৰু তুমি চিকৰ খাইছ হয় না শিখৰখন নাই তামোল খাইছো তো গাইজ অলপ টাইম ৰখিছো ইয়াতে দুটা সৰু ছোৱালী আহি আছে আগত তাহাঁতক অলপমান ভয় খোৱা চেষ্টা কৰিম ভয় খা লাগে ভিডিঅ' বনাই আছো চালা পলালাক চলিকেইটা আলে পদে কলি যুগ চলি নে তুমি দেখানে মই ভিডিঅ' অলপ তুমি চিকৰ নাখাব বুলি কৈছিলা আৰু তুমি কিয় আজি খাইছ চিকৰ আৰে হ'ব দে তুমিও সৰু সৰু কথাত লাগি থাকো আন নাখাওঁ বুলি কৈছোতো মই এই শপত খাইছো তুমি কি শপত খালি নহয়তো আৰু ভাইটিৰ কথা তুমি কি বেয়াকে নকবা বুজি পালা আৰে এটা ভুলতে ওলাই গৈছে মোৰ তাৰ কথা মই কিয় বেয়াকে কম তোমাৰ ওপৰত মোৰ বিশ্বাস নাই ৰবা মই কিবা এটা ব্যৱস্থা কৰি আছো আৰালি এটা কথা হৈছে কি চলি মাহেতো ভয় খাই দাউৰে ঐ বাখনটো দাউৰা মানে ভাল আমাৰ ভিডিঅ'টো ৰিয়েলিষ্টিক হ'ব লাগে নে নাই তো হচি আৰু মাৰ্কেটত এতিয়া আচাৰ ওপৰত এটা ঘূৰি আছে নে নাই আছে তো সেইটো কথা সেইকাৰণে দাউৰবই কিন্তু এটা কথা এতিয়া দাউচি মানে কি আমি প্ৰেংকটো তাহাঁতক ক'বা চান্সেই নাপালো প্ৰেংক কৰা বুলি সিহঁতে আমাক আচল পৰা ধৰা বুলি ভাবি থাকিল তেতিয়াহ'লে নেক্সট টাৰ্গেট বিচাৰিব লাগব ভিডিঅ' ব্লগ লাগে নে না লগ লাগে ভিউজ লাগে ভিউজ লাগে ভিউজ চিন্তা কৰিব নালাগে দৰ্জাত দি থৈ দিছো কোনো দেখা নাপায় আৰম্ভ কৰা শাস্তি দিছো আৰু পাৰ মিলি ভাবছিলো ৰোমান্টিক হ'ব মনে মনে আহিলো এতিয়া এই ভাল ৰোমান্টিক ক'ত থৈ দিছ দৰ্জা দিলে বাৰু কোনো মোবাইলৰ কেমেৰাটো কিয় উলিয়াই আছ নেক্সট টাইম মানে ভুল কৰিলি ভাইৰেল কৰি দিম ছ'চিয়েল মিডিয়াত বহুত ধৰলো আঁঠু বিয়ে গৈছি বিয়ে বাই লাগিব পৰি মোৰ ভাইটিৰ কথা তুমি জানি কিয় কৈছিলা এই শাস্তি হ'বৰালি এখন যাত কৰিব নেকি ইয়াতে দুনিয়াৰ মানুহ দেখোন তোৰ ৰাস্তা কৰিম ৰ কি কয় তো গাইজ আমি আহি পালো এটা জনবসতিপূৰ্ণ এলেকা ইয়াতে মাৰ পৰবো কৰিব পাৰে মানে চান্স আছে পৰাৰ তথাপিও ভিউজৰ কাৰণে মাইৰো খাম মানে জানো দিয়া পাৰি জানো দিয়া যাও না যাও কাটি বহি আছে ও কি তোৰ খালি মাথা তবলা বজাম নেকি পাছা হাত খপত ধৰা অলছা নেকি ঐ ইত্যাদি মাৰ খুৱে মাৰিলি হে আৰে আটা সখী মানুহ মোৰ মাথাটো চুলি কম না আটাৰো কম বয়া পোৱা নাই বুজি পাই নে ধেমালি সখী পিঠি গৰু বজাৰ ওলাব ইয়াতে ৰ ব্লগটো বনাই কিনে পিঠিৰ মাথা মাৰিছে ভিউজ ভিউজৰ কাৰণে হয় বাৰু মাইটো মন কে ডাউন কৰা ৰুজাই ৰ ব্লগটো বনাই ল ৰ বনো তো গাইজ আমি অলপ আগতে মাৰ খালো হয় কিন্তু কথমপি ৰক্ষা পৰলো মানে মাইৰৰ পৰাই তো আপোনালোকৰ ব্লগটো চাই থাকক
আৰু তোক ৰিকুৱেষ্ট কৰি কৈছো ভিডিঅ'টো চাবি ভাই ইমান কষ্ট কৰি প্ৰেং কৰছো দেখছে এইটো তোম দানে তো চাবি দে ভাই এতিয়া আমি শ্বেয়াৰ কৰি দিবি আগত নেক্সট টাৰ্গেটটো বিচৰো যোগ ঐ মই কিন্তু তোৰ লগত আল কালি পাৰা টিউশ্যনত নাহোঁ কি হয় দেখছে ন চলি গেলে কেনেকে জকয় মোক পাগলা বুলি ভাবছি দে জকক দে তই মন বেয়া কৰি নাথাকিবি তই টিউশ্যনত মোৰ লগত নাহিলে মই কাৰ লগত আহিম নহয় মই কালি পাৰা নাহোঁ আৰু মোৰ পঢ়িবৰ মুঠেও ইচ্ছা নাযায় গম পা না সেইগিলা বাদ দি তই ভালকে পঢ়া কৰিবি গম পাইছা না মইতো ভালকেই পঢ়ি আছোঁ আজি দেখা নাই কেতিয়া বেয়া নানে মই তোৰ বহীত চাই চাই মই পাছ কৰিম গম পাইছা না আৰু ছাৰেও জানে মই ভাল চলি যৌ এতিয়া এই মানে স্বভাৱটো নমলিলা এটা ফোনো নাই ফোনো কৰছো কল বেকো কৰিব লগা নাই ইমান দেৰি টিউশ্যন কৰি থাকে না কি হ'ব স্বভাৱটো নমলিলাক মানে কৰি থকা অৰঙে দৰঙে ঘূৰি ফুৰিব দেউতাক তোৰ এটা চিন্তা থাকে এই বস্তুটো তাই একবাৰো নাভাবে ব্লগটো কৰি লওঁ নেকি খোৱাৰ কিন্তু এটা কথা হয় কি পেটটো অলপ কেম্বা লাগছি দেখোন কি হাগা লাগছে নেকি ঘূৰি আছো হাগা লগা আনিছি হাগি আহো দে তো গাইজ আমি এটা আহি পেলাই ধুনীয়া চুনচান জেগা তো ভ্লগটো আমি ইয়াতে কণ্টিনিউ কৰিম কিন্তু ভৰালি হাগবা গেছি প্ৰব্লেম তই মোক এফালে কিয় লৈ কৈছোন ইমান ছায়া মই ৰ'দে ৰ'দে ঘূৰি ভাল পাওঁ গম পা না আৰে ছায়া কাৰণটো মই তোকে পিন্ধি লৈ আহিছো পাগল মোৰ কিয় ঠাণ্ডা ঠাণ্ডা লাগে বুজি পাইছে না এক ছেকেণ্ড ক'ত যোৱা তোমালোকে ক'ত যাওঁ মানে আমি টিউশ্যনৰ পৰা ঘৰত যাব আহি আছোঁ ইহঁতে বদমাছ বদমাছ নেকি এই বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড এই হেকলা নকৰিবি দেই এই মোৰ বাইদেউ হয় বাইদেউ বাইদেউ বুলি চবে কয় বডিগাৰ্ড এই মোৰ বডিগাৰ্ড তই সেই বডি লৈতে বডিগাৰ্ড 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 তই ৰ এতিয়া পিষ্টল উলিয়াই আছো ৰ পিষ্টল ঐ তোৰ কি হ'ল তই কি কৰিলি তহঁতে এয়া আমি একো কৰা নাই বাইদেউ প্ৰেংক কৰিছিলো এটা ভিডিঅ' বনাইছিলো প্ৰেং ভিডিঅ' বাইদেউ কি হ'ল কি হ'ল তো গাইজ দেখা পাইছে আমি প্ৰেংক কৰি থাকোঁতে অঘটন হৈ গ'ল মানে থলি পৰিলে মানে কি হ'ল গম নাপালো এতিয়া কোন আমি ৰাখিছো আমি কৰা নাই ভিডিঅ' বনাইছিলো আমি ভিডিঅ' প্ৰেং ভিডিঅ' ই কৰিছো আমি প্ৰেং মাৰাই গ'ল নেকি এইটো গেলেন বুজিছো দে কি হ'ল ইমান হাকাৰ হৈ আছে ভাগ্যশ্ৰী চোন এইটো আৰু লগত এইকেইটা কোনি কলা কাপোৰ মাৰা মুখত নিশ্চয় এই বিপদত পৰছি মই ঘৰত জনাবই লাগে এটা ডাঙৰ কথা হৈছে নহয় কি পাপু আৰু ভাগ্যশ্ৰী কি হ'ল এতে পাপু কি হ'ল দাদা আমি এটা ভিডিঅ' বনাইছিলো থাকাতে মানে সেই গেল ন অলপমান থলি পৰছি মাইনা তোৰ কিবা হৈছে নেকি মোৰ একো নাই আৰে কিবা হৈছে পাপু আকৌ নাই মোৰ ময়ো প্ৰেংক কৰি আছিলোঁ প্ৰেংক শ্বট উঠাই দিয়া মোক তন্দেও প্ৰেংক কৰিব পাৰা নেকি মোৰ বাৰু মোৰ আইডিয়া আছে এটা সেই আইডিয়াটো মই আইডিয়াতে মানে খাটাইছোঁ মই ইমান গুৰবাক নহয়তো আইডিয়া কি আইডিয়া মানে হ'ল কি কৰি আছা তই এগলা পত্ৰাত থাৰা ফুকে আছোঁ ৰ আজিকালি কিবা ফুকোৱা নাযায় আগতে গোল গোলকে উৰে গৈছিল কিবা আজিকালি নাযায় দেখোন পলিঅ' হৈছে নেকি গাছকেইডালৰ তই সৰু ছোৱালীৰ দৰে হৈ থাকিলি ন আজিকালি দিনকাল বহুত বেয়া হৈছে আমাৰ দেউতাও কৈ থাকে ভালকে দেখিবা সিদিনা দেখা নাই নলবাৰীত দুটা ছোৱালী অপহৰণ কৰি নিছে মই থাকোঁতে তোক কোনোবাই অপহৰণ কৰি নিব তাৰ বাপাক আছে শুন পাগল তই মোৰ কাৰণে চিন্তা কৰিব নালাগে তই নিজৰ কাৰণে চিন্তা কৰ আৰু কেতিয়াবা যদি এনেকুৱা পৰিস্থিতি হয়
তেতিয়াহ'লে তই এটা কাম কৰিবি মই ইউটিউবত চাইছোঁ কি হে কেনে মই ইমান আব্ৰা নহয় কেইটামান ভিউজৰ কাৰণে তহঁতে প্ৰেংক কৰিবাৰ ইচ্ছা লাজ আন নাপা হা আমাৰ এই গাঁও বুলিহে তহঁতে বাচি আছা যদি চহৰ হলাগৈ তহঁতক পিঠি গৰু বজাৰ কৰিলাগৈ লাজ নাপা তহঁতে ৰ'ব মই ব্যৱস্থা কৰি আছো এন্দক এণ্ট্ৰি মই হাৰি যাব নেদাও মোৰ আৰু এটা আইডিয়া আছে এন্দক মই বাইকত চাকা দুটা এৰি দিম মানে মই পাম এৰি দিম বাইকত শুনা বাইটি পাম চামে নিদিয়া ফুলটো কৰছো আৰু যিহেতু ভুল কৰিলোঁ এই ফূৰ্তিতে মই আজি এটা কথাই কম আৰু মই জীৱনত কেতিয়াও প্ৰাণ নকৰোঁ